friends, welcome to Sam's Jaika. আজি আমি দুইজনে আপোনালোকৰ কাৰণে লৈ আহিছো এটা ৰেচিপি ভিডিও আৰু এইটো ভিডিওত আমি বনাই দেখুৱাম মাটনৰ গ্ৰেভি বহুত বেছি টেষ্টিকে বনাই দেখুৱাম গেছ কৰক আজি ৰেচিপিটো কোনে বনাব যেহেতু দুইজনে একেলগে আহিছো আপোনালোকে ঠিকই গেছ কৰিছে আজি মাটন গ্ৰেভি বনাব এখেতে সুৰাটৰ এটা ঠাণ্ডা পৰিছে ৰাতিপুৱা আৰু গধূলি পৰাটো খুবেই ঠাণ্ডা লাগে আজি ৰাতিপুৱাৰ পৰা অলপ মনো হৈ আছিল যে মটন খাও স্পেশালি যেহেতু ঠাণ্ডাটো বেছি সেইকাৰণে আজি মটন বনাম আৰু ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাম কেনেকৈ মটনটো বনাইছো বহুত দিন মটন খোৱাও নাছিলো আজি মটনটো স্পেশালি মই ওয়াইফৰ কাৰণে বনাম কাৰণ তাই মটন খাই ভাল পায় আৰু মই আজি বনাম কেৰাহীত ইয়াৰ আগতেও মটন বনাইছিলো কিন্তু মই প্ৰেছাৰ কুকাৰত বনাইছিলো আজি ফাৰ্স্ট টাইম কেৰাহীত বনাম আপোনালোকেও চাওক কেনেকুৱা বনায় আজি ফাৰ্স্ট টাইম এখেতে মোক মটন বনাই খুৱাব তাকো কেৰাহীত বনাই খুৱাব ফাৰ্স্ট টাইম কেৰাহীত বনাব তো খাবলৈ মই বহুত এক্সাইটেড হৈ আছো টেষ্ট কেনেকুৱা হয় আপোনালোকেও চাই থাকক ভিডিওটো শেষলৈকে যদি ভিডিওটো ভাল পায় তেতিয়া হলে লাইক কৰিব আৰু বেলেগৰ লগতো শেয়াৰ কৰিব প্লিজ আপোনালোকে কমেন্ট কৰিব কেনেকুৱা পালে চাই আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিব মটনখিনি মই এতিয়া মেৰিনেট কৰিম অলপ মিঠাতেল দিছো এক চামুচ নিমখ দিছো এক চামুচ হালধি দিছো এক চামুচ জিৰা পাউডাৰ দিছো আধা চামুচ জালুক দিছো এইখিনি দৈ দিলো এইখিনি ভালকে সাফা হাতেৰে মিক্স কৰি লম মেৰিনেট কৰা হৈ গৈছে এইখিনি এতিয়া এঘণ্টামান থৈ দিম মটন গ্ৰেভি বনাবলৈ দুটা পিয়াজ কাটি লৈছিলোঁ এটা বিলাহী কাটি লৈছোঁ পাঁচটা জলকীয়া মাজেৰে ফালি লৈছিলোঁ আদা নহৰু পেষ্ট মিক্সিত বনাই লৈছিলোঁ তাতে জলকীয়াও দিছিলোঁ মিক্সিত এয়া দালচেনি লৈছোঁ লং আৰু জাবিত্ৰী এইখিনি কেইটামান আলু লৈছিলোঁ আৰু লগতে অমিতা মটন গ্ৰেভি বনাবলৈ অমিতা দিলে খাবলৈ খুব ভাল হয় লগতে সিজিবলৈও হেল্প কৰে বহুত এতিয়া মই কেৰাহীটো গৰম হ'ব দিছোঁ কেৰাহীখন গৰম হোৱাত ইয়াতে তেল দিছোঁ এয়া 2 খিলা তেজপাত দিলোঁ এতিয়া আগতে দেখুৱা দালচেনিখিনি দিলোঁ জাবিত্ৰী দিলোঁ এয়া লং দিলোঁ এইখিনি লৰাই দিছোঁ অলপ এতিয়া মই পিঁয়াজখিনি দিছোঁ জলকীয়াখিনি দিছোঁ সেইখিনি এতিয়া ফ্ৰাই কৰিম ভালকৈ মিক্স কৰি দিছোঁ পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈ ফ্ৰাই কৰিম এয়া মই মিডিয়াম ফ্লেমত ফ্ৰাই কৰি আছোঁ আৰু মাজে মাজে লৰাই আছোঁ পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে এতিয়া আদা নহৰু পেষ্টখিনি দিওঁ এইখিনি ভালকৈ মিক্স কৰি ল'ম এইখিনি 3 মিনিটমান ফ্ৰাই কৰিম তেতিয়ালৈ আদা নহৰু ৰস মিলটো গুচি যাব আদা নহৰু ৰস মিলখিনি গুচি গৈছে এতিয়া মই বিলাহীখিনি দিছোঁ বিলাহীখিনি মেল্ট হ'বলৈ নিমখ দিছোঁ অলপ মিক্স কৰি লৈছোঁ বিলাহীখিনি অলপ মেল্ট হৈ গৈছে ইয়াতে এতিয়া মাংস আৰু আলুখিনি দিম আলুখিনি দিছোঁ আৰু মিঠাইখিনিও দি দিছোঁ আমি গোটেইখিনি কেৰাহীতে ফ্ৰাই কৰিম মটনটো দিম এতিয়া স্লাইড মিক্স কৰি লৈছোঁ
এতিয়া মই মেৰিনেটেড মটনখিনি দি আছোঁ। গোটেই মিক্সাৰটো কালাৰটো বহুত ধুনীয়া লাগিছে। এতিয়া এইখিনি মই মিক্স কৰিম। এইখিনি এতিয়া মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম। খুবেই ভালকৈ বস্তুখিনি মিক্স কৰিব লাগিব। বহুতে প্ৰেছাৰ কুকাৰত কুক কৰে মাটন, পিছে কেৰাহীত বনালে টেষ্টটো অলপ বেছি ভাল হয় কাৰণ শ্ল' কুকিং হয়। এতিয়া এইটো ল' ফ্লেম কৰি দিছোঁ আৰু কভাৰ কৰি দিছোঁ। 5 মিনিট হৈ গৈছে। এতিয়া ঢাকনিখন গুচাই চাইছোঁ, বহুতখিনি পানী ৰিলিজ হৈ গৈছে। অলপ লৰাই দিছোঁ। এইখিনি এতিয়া মিডিয়াম ফ্লেমত 10 মিনিটছমান থৈ দিম। ঢাকনিখন গুচাই চাওঁ এবাৰ। 10 মিনিটমান ল' টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰি থাকিম। যেতিয়ালৈকে পানীখিনি নোহোৱা হৈ নাযায় তেতিয়ালৈ এনেকৈ মই ফ্ৰাই কৰি থাকিম। আৰু যিমানেই ফ্ৰাই কৰিম সিমানেই খাবলৈও ভাল হয়। আলুখিনি মই ওলাই লৈছোঁ কাৰণ ফ্ৰাই সিজিছেই। মটনৰ লগত থাকিলে ফ্ৰাই কৰি থাকিলে মেবি ভাঙি যাব। আলুখিনি গোটেই ওলাই লৈছোঁ, লাষ্টৰ পিনে আকৌ দি দিম। বহুত ধুনীয়া কালাৰ এটা আহিছে। পানীখিনিও প্ৰায় শুকাই গৈছে, হ'লেও আৰু ফ্ৰাই কৰিব দৰকাৰ আছে। এতিয়া ফাইনেল মছলাখিনি দিওঁ। অলপ জালুক খুন্দি লৈছিলোঁ, 1 চামুচ দিছোঁ। জিৰা আৰু অলপ দি দিছোঁ, গোন্ধটো ভাল ওলাব। এইখিনি মিট মছলা দিছোঁ 1 চামুচ। এইখিনি এতিয়া মিক্স কৰিম বহুত ভালকৈ। ইমান ধুনীয়া কালাৰ আহিছে। বহুত ধুনীয়া ডাৰ্ক কালাৰ হৈ গৈছে। ফাইনেল অলপ মিক্স কৰি তাতে অলপ পানী দি দিম। মেৰিনেট কৰি থোৱা মছলাখিনিৰ সেইখিনিতে পানী দিছোঁ। মাংসখিনি ডুব যোৱাকৈ পানী দিছোঁ আৰু অলপ। এইখিনি অলপ লৰাই দিছোঁ। এইখিনি এতিয়া মই ঢাকনি দি থৈ দিম আৰু পানীখিনি নোহোৱা হ'ব দিম। 10 মিনিটমান লাগিব। দহ মিনিট হৈ গৈছে। বহুতখিনি পানী শুকাইছে। মিক্স কৰি দিছোঁ অলপ। এতিয়া মই অকণমান পানী দিছোঁ। আলুখিনি যে ওলাই থৈছিলোঁ সেইখিনি এতিয়া দি দিম। মাটন বিনা গৰম মছলাৰেতো নহ'ব। এই 1 চামুচ গৰম মছলা দিছোঁ। এইখিনি এতিয়া 3 মিনিটমান উতলিব দিম। তাৰপিছত আমাৰ মাটনৰ গ্ৰেভিটো ৰেডি হৈ যাব।
এইখিনি এতিয়া অফ কৰিব পৰা হৈ গৈছে, তো গেছটো বন্ধ কৰি দিছোঁ। এয়া আপোনালোকক মাটন গ্ৰেভিখন ছাৰ্ভ কৰি দেখুওৱা হৈছে। ৰংটো যে বিৰাট ধুনীয়া হৈছে, হয়নে নাই বাৰু? আপোনালোকৰ কেনেকুৱা লাগিছে কালাৰটো জনাবচোন প্লিজ কমেণ্ট কৰি। এনেদৰে আজি মোৰ হাজবেণ্ডে আলু আৰু অমিতাৰে মাটন গ্ৰেভি বনালে। আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা পালে ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।